বন্ধুসকল আমাৰ চেনেলৰ অন্যটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল এই মুহূৰ্তত আহি পৰিছে এটা খুবেই বেয়া খবৰ। বন্ধুসকল আমাৰ সকলোৰে মৰমৰ যাৰ গীত শুনি আমি সকলোৱে ভাল পাওঁ, যাৰ গীত আমাৰ সকলোৰে হৃদয়ত আছে, অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী আমাৰ সকলোৰে হাৰ্টথ্ৰব জুবিন গাৰ্গৰ যোৱাকালি বিশেষ স্বাস্থ্যৰ অৱনতি ঘটিছিল আৰু সেই হেতুকে যোৱাকালি তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। বন্ধুসকল ডাক্তৰে কৈছে যে জুবিন গাৰ্গ উচ্চ ৰক্তচাপত ভুগিছে, কিন্তু ডাক্তৰে এইটো কথাও কৈছে যে তেওঁ বৰ্তমান সুস্থিৰ অৱস্থাত আছে। বন্ধুসকল আমাৰ সকলোৰে মৰমৰ আমাৰ সকলোৰে হাৰ্টথ্ৰব জুবিন গাৰ্গৰ যদি এনেকুৱা কিবা এটা হয়, সঁচাকৈ কৈছোঁ বন্ধুসকল বহুতেই বেছি বেয়া লাগে, বহুতেই বেছি দুখ লাগে। যিহেতু বন্ধুসকল জুবিন গাৰ্গ উচ্চ ৰক্তচাপত ভুগিছে, গতিকে সকলোৱে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰক, ময়ো কৰিছোঁ যাতে তেওঁ অতি সোনকালে সুস্থ হৈ আগৰ অৱস্থালৈ ঘূৰি আহে। বাৰু বন্ধুসকল আজিলৈ ইমানেই। যদি আপুনি জুবিন গাৰ্গৰ গীতসমূহ শুনি ভাল পায়, এইটো ভিডিঅ'ত এটা লাইক কৰি দিব। ধন্যবাদ।